শুভ দুপৰীয়া বন্ধু বান্ধৱীসকল, আজি বনাবলৈ লৈছোঁ মৰাপাট। এয়া মৰাপাট কোনে কোনে খাই ভাল পায় জনাবচোন। মই হ'লে খুব ভাল পাওঁ দেই মৰাপাট খাই। এয়া মৰাপাটখিনি অকণমান তেল পিঁয়াজ দি পিনে কেঁচা জলকীয়া দি এনেদৰে বহাই দিলোঁ। তাৰপিছত এতিয়া ইয়াত কি দিছোঁ জানেনে? এই 2-3 টোপামান অকণমান আধা চামুচমান কলৰ খাৰ দিছোঁ। মৰাপাট মানে কি দেখিবলৈ এসোপা, কিন্তু বনোৱাৰ পিছত অকণমানি হৈ যায়। আৰু মৰাপাট খালে আমাৰ মাহঁতে কয় গাবিলাক ভাল, ঠাণ্ডা দিন এই গৰমৰ দিনত মানে শাক খালে, মৰাপাট খালে গাটো ঠাণ্ডা ঠাণ্ডা পৰি থাকে বুলি কয়। আৰু বহুত উপকাৰী মৰাপাট। এনেদৰে অকণমান খাৰ দি অকণমান বিজলুৱা পিছল হ'ব। এনেদৰে খাই মই খুব ভাতৰ লগত ভাল পাওঁ। আপোনালোকে কেনেদৰে খায় জনাবচোন কমেণ্টত।